প্ৰথমে মই ভাদৈ নিউজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সদ্য ঘোষিত চূড়ান্ত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ৰিজাল্ট ঘোষণা কৰা হৈছে আৰু আমাৰ মহাবিদ্যালয়খনে ভাদৈ জুনিয়ৰ কলেজে 94% পাই পাছ কৰিছে। ভাদৈ কনিষ্ঠ মহাবিদ্যালয়ে পূৰ্বৰ ফলাফলক নেওচি এইবাৰ আৰু সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। কম খৰচতে উচ্চ শিক্ষা দি থকা মহাবিদ্যালয়খনিৰ ফলাফলে মহাবিদ্যালয়খনিক সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিছে। নমস্কাৰ, ভাদৈ নিউজলৈ স্বাগতম জনাইছোঁ। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয়ৰ পৰীক্ষাৰ্থীসকলৰ লগতে ভাদৈ কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সুন্দৰ ফলাফল দেখাবলৈ সক্ষম হয়। ভাদৈ কনিষ্ঠ মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক শিক্ষান্ত বৰ্ষৰ ফলাফলে আমাক সুখী কৰিছে। উত্তীৰ্ণ হোৱাৰ 95.7। গতিকে যোৱা বছৰতকৈ ইয়াৰ উন্নত মানে আমাক আনন্দিত কৰিছে আৰু লগতে প্ৰেৰণা যোগাইছে। যদিও লকডাউন, তাৰ মাজতে আমি অনলাইন ক্লাছৰ যোগেৰে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি আছোঁ আৰু এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট সঁহাৰি জনাইছে। আৰু যিসকলে ইয়াৰ পৰা বঞ্চিত হৈছে, স্বাভাৱিকতে 2-4জন ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা বঞ্চিত হৈছে, কিন্তু আমি তেওঁলোকৰ বাবে বাৰ্তা পঠাইছোঁ যে লকডাউন খোলাৰ লগে লগে আমি ক্লাছত তেওঁলোকৰ বাবে সুকীয়া ক্লাছৰ ব্যৱস্থা কৰিছোঁ আৰু তেওঁলোকৰ বাবে আমি সুকীয়াকৈ পাঠদান কৰিম আৰু যথেষ্ট আমি সকলোৱে সাজু তাৰ কাৰণে। অৱতীৰ্ণ হৈছিল 94 ষ্টুডেণ্ট আৰু তাৰে 90 পাছ কৰিছে। আৰু ফাৰ্ষ্ট ডিভিজন আছে 22টা, ছেকেণ্ড ডিভিজন 32টা, থাৰ্ড ডিভিজন 36টা আৰু ডিষ্টিংশ্যন পাইছে এজনে 88.2 আৰু ষ্টাৰ মাৰ্কছ পাইছে 5জনে। আৰু মই বহুত আজি অতিকৈ আনন্দিত হৈছোঁ, যিহেতু এই মহাবিদ্যালয়খনৰ বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰে আৰু এখন বৃহত্তৰ ভাদৈ অঞ্চলৰ এখন অতিকৈ লেখত ল'বলগীয়া কলেজ। আৰু এই মহাবিদ্যালয়খনৰ গঠনৰ আৰম্ভণিতে আছে আমাৰ মেনেজিং কমিটি, বৃহত্তৰ ভাদৈ অঞ্চলৰ ৰাইজ আৰু শিক্ষয়িত্ৰীসকল আৰু ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল। আচলতে এইটো এটা যিটো ৰিজাল্ট আমাৰ ভাল হৈছে বুলি আমি ভাবিছোঁ আগতকৈ, আগৰ তুলনাত বৰ্তমানৰ যিটো ৰিজাল্ট আমি 95% পাইছোঁ, গতিকে সেই তুলনাত আমি বহুতেই ভাল বুলি ভাবিছোঁ। আৰু এই ৰিজাল্টটো ভাল হোৱাৰ আঁৰত আছে আমাৰ এটা সমূহীয়া প্ৰচেষ্টা। আমাৰ ভাদৈ পাঁচালী অঞ্চলত উচ্চ শিক্ষাৰ একমাত্ৰ অনুষ্ঠান ভাদৈ কনিষ্ঠ মহাবিদ্যালয়। এই ভাদৈ কনিষ্ঠ মহাবিদ্যালয় প্ৰতি বছৰে আৰম্ভণিৰ পৰাই 2009 চনত স্থাপন হোৱাৰ পিছৰে পৰাই যি পৰীক্ষাসমূহত যি ধৰণৰ উত্তীৰ্ণৰ পাৰদৰ্শিতা দেখুৱাই আহিছে, বিশেষতঃ আমাৰ ছাত্ৰ ছাত্ৰীসকলে, তাক লৈ আমি যথেষ্ট সুখী। এই বৰ্ষৰ লেটাৰ মাৰ্কছ লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 39জন। সৰ্বাধিক পাইছে অসমীয়াত 14জনে পাইছে, ইকনমিক্সত পাইছে 7জনে, এডুকেশ্যনত পাইছে 4জনে, পলিটিকেল ছায়েন্সত পাইছে 4জনে, ছ'চিয়লজি 6জনে, স্বদেশ অধ্যয়নত 3জনে। আৰু ইয়াতে মই এটা কথা ক'ব খোজোঁ, ডিষ্টিংশ্যন লাভ কৰা শ্ৰীমতী তৰালী গগৈ, তেওঁ লাভ কৰিছে 88.2% ডিষ্টিংশ্যন পাইছে। আৰু উল্লেখযোগ্য যে তেওঁ ইকনমিক্সত অৰ্থনীতি বিজ্ঞান বিভাগত তেওঁ পাইছে 99। আৰু আমাৰ মনত মই ক'ব খোজোঁ তেওঁ 100 নম্বৰে পাইছে। গতিকে এই কথাই আমাক যথেষ্ট আনন্দিত কৰিছে, উৎসাহিত কৰিছে আৰু আশা কৰোঁ অৰ্থনীতি বিভাগত ছাত্ৰ ছাত্ৰীসকলে আৰু অধিক মনোযোগেৰে পঢ়া শুনা কৰি এই ক্ষেত্ৰত এই বিভাগটো আগুৱাই নিয়াত সহায় কৰিব। টিম ৱৰ্ক বুলিয়ে ক'ব পাৰি আজি ৰিজাল্ট ভাল হোৱাৰ কাৰণে। আমাৰ পৰিচালনা সমিতিও আছে, লগতে শিক্ষয়িত্ৰীসকলো আছে। সকলোৱে উৎসাহেৰে এই ছাত্ৰ ছাত্ৰীসকলক সেই পাঠদানত সহায় কৰে আৰু ছাত্ৰ ছাত্ৰীসকল লগতে অভিভাৱকসকলেও এইখিনি ক্ষেত্ৰত যথেষ্ট দায়িত্ব বহন কৰিছে তেওঁলোকৰ। এই সুযোগতে মই তেওঁলোকলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ, অভিভাৱকসকললৈও, আমাৰ পৰিচালনা সমিতিৰ সদস্যসকললৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোৰ শিক্ষয়িত্ৰীসকললৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই সঁচাকৈ বহুত আনন্দিত এই ৰিজাল্টটোলৈ। আৰু প্ৰথম আৰম্ভণিৰ পৰা 2009 চনৰ পৰা আমি যিটো ৰিজাল্ট পাই আহিছোঁ, তাৰ তুলনাত আজি যথেষ্ট ভাল, কাৰণ 95% আমি পাইছোঁ। গতিকে মই সুখী। আমি ভৱিষ্যতলৈও আমাৰ ৰিজাল্ট আৰু ভাল হ'ব বুলি আশা কৰিছোঁ। আমি অনলাইনৰ ক্লাছো আৰম্ভ কৰি আছোঁ। যোৱা 24 এপ্ৰিলৰ পৰা আমাৰ অনলাইন ক্লাছ হৈছে দ্বিতীয় বৰ্ষৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ চূড়ান্ত ক্লাছবোৰ আৰম্ভ হৈ আছে আৰু আমি
এডমিশ্যন লৈ আছোঁ প্ৰথম বাৰ্ষিকৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ এডমিশ্যনো আৰম্ভ হৈ আছে। এইটো জুলাইৰ শেষত আমি অনলাইন ক্লাছবোৰ তেওঁলোকৰো আৰম্ভ কৰিম। বাইদেউ এতিয়া এই অসমীয়া বিভাগত ছাত্ৰ ছাত্ৰীসকলে মোক যি আজি সুখ আৰু আনন্দ প্ৰদান কৰিছে তাৰ কাৰণে মই বিশেষভাৱে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। মই বহুত সুখী আজি। মই জীৱনত যিখিনি নাপালোঁ সেই নোপোৱাখিনি মই তেওঁলোকৰ মাজেৰে চাবলৈ পাবলৈ হেঁপাহ আৰু আশা কৰোঁ। আমাৰ এই মহাবিদ্যালয়ত দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰে। এই অনলাইন ক্লাছৰ যিটো সুবিধা এটা স্মাৰ্টফোনতহে পোৱা যায়, গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে কিন্তু এই অনলাইন সুবিধাটো কৰি ল'ব পৰা নাই, বিশেষকৈ তেওঁলোকৰ আৰ্থিক অৱস্থাটোৰ কাৰণে। গতিকে আমি এনেকৈ মেছেজ দিছোঁ যে যেতিয়াই লকডাউন খুলিব তেতিয়াই আমি তেওঁলোকক আমি বিশেষভাৱে সহায় কৰিম। আৰু যিবিলাক ল'ৰা ছোৱালীৰ স্মাৰ্টফোন আছে তেওঁলোকে অনলাইন ক্লাছ কৰি আছে, আৰু তেওঁলোকে যাতে যিসকলৰ স্মাৰ্টফোন নাই তেওঁলোককো সহায় কৰে। আৰু বিশেষকৈ আমাক ব্যক্তিগতভাৱেও আমাক ফোনত যোগাযোগ কৰিবলৈ কৈছোঁ, আৰু আমাক ব্যক্তিগতভাৱেও লগ কৰি তেওঁলোকক আমি যিখিনি পাঠদান কৰিব লাগে আমি গোটেইখিনি নিয়াৰিকৈ দায়িত্ব পালন কৰিম। তেওঁলোকে যাতে হতাশ হ'ব নালাগে। আৰু সকলো এটা কিবা নিগেটিভ এটা চিটুৱেশ্যনত এটা পজিটিভ থিংকিং লুকাই থাকে বুলি মই ভাবোঁ। গতিকে বেয়া এটা সকলোতে হৈছে, যিটো বিশ্বৰ ভিতৰতে এইটো নজিৰবিহীন ঘটনা, আৰু সকলোৱে এইখিনি পৰিস্থিতি উদ্ভৱ হৈছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে বেছি সন্মুখীন হৈছে, কিন্তু তেওঁলোকক হতাশ নহ'বলৈ বিশেষভাৱে অনুৰোধ কৰিছোঁ, যাতে আমি তেওঁলোকৰ বেকত সদায় থাকিম, আমি তেওঁলোকক সদায় সহায় কৰি থাকিম, তেওঁলোকে হতাশ হ'ব নালাগে। আৰু যিহেতু পজিটিভ থিংকিং তেওঁলোকে সদায় মনত ৰাখক, আৰু সেইখিনি সময়তে তেওঁলোকে আমালৈ যোগাযোগ কৰক, হতাশ নহয়, মই সেইটোকে কামনা কৰিছোঁ মোৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা। আৰু বাকী অভিভাৱকসকলেও নিৰাশ হ'ব নালাগে, আমি আছোঁৱেই, সকলো সময়তে আমি তেওঁলোকক সহায় কৰিম। আৰু যিটো আমি এডমিশ্যনৰ ব্যৱস্থা কৰিছোঁ, খুব কম টকাতে আমি এডমিশ্যনটো দিছোঁ। আগতকৈ আমি 500 টকা ৰেহাইও দিছোঁ, আৰু লগতে কিস্তি হিচাপেও দি দিছোঁ, বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। আমাৰ শিক্ষাৰ্থীসকলে মাক দেউতাকৰ কষ্টৰ আৰু গাঁঠিৰ ধন খৰচ কৰি কিয় বাহিৰত বা দূৰণিত পঢ়িবলৈ যাব লাগে, যেতিয়া ইমান ধুনীয়া ফলাফল দিয়া পৰিকল্পিত মহাবিদ্যালয় ঘৰৰ ওচৰতে থাকে?